হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই আজি বনালোঁ আকৌ গাহৰি মাংস। মানুহজনে ভাড়া মাৰি উভতি আহোঁতে গাহৰি মাংস অলপ আনিলোঁ। মই আকৌ ভাবিলোঁ লাই শাক দিয়ে বনাওঁ। মানুহজনে বৰ ভাল পায়। এয়া চাওকচোন কেনেকুৱা হৈছে। মই বনোৱা ৰেচিপিখিনি ভিডিঅ'টোতে দি থৈছোঁ, আপোনালোকে শেষলৈকে চাব আৰু কমেণ্ট কৰিব। এয়া হাজবেণ্ডে ভাল পোৱা ষ্টাইলত লাই শাক আৰু গাহৰি মাংস। গাইজ, কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন।